Hello students, welcome to my YouTube channel Unique Monitor. আজিৰ এই ভিডিঅ'টোত আমি HSLC এক্সামত আহিব পৰা খুবেই সম্ভাৱনাপূৰ্ণ টেন্স ফৰ্ম বা কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা যাতে কোনো ধৰণৰ ইম্পৰ্টেণ্ট কথা ৰৈ নাযায় আৰু ভিডিঅ'টো যিমান পাৰা সিমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেনেহ'লে আহা লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যনটো আছে হাৰি আপ দ্য টেক্সি। কুৱেশ্যনত ভাৰ্ব আছে ৱেইট। এতিয়া আমি চাব লাগিব কি আমি লাষ্ট পাৰ্টটোত আলোচনা কৰিছিলোঁ যে আমি সদায় কাৰেক্ট টেন্সত এটা হিণ্টছ পাওঁ। হিণ্টছ এটা কৈ দিয়ে যে এইটো আনচাৰ এইটো টেন্সত হ'ব, এইটো আনচাৰ এইটো টেন্সত হ'ব। গতিকে ইয়াৰে আমি হিণ্টছ পাম হাৰি আপ। হাৰি আপ মানে কি বুজাইছে যে খৰধৰ কৰা, সোনকাল কৰা। কিহৰ কাৰণে? টেক্সিখন কি কৰা বুলি কৈছে? ৰৈ আছে। টেক্সিখনে ৰৈ থকা কামটো কৰি আছে। যিহেতু টেক্সিখন ৰৈ আছে গতিকে সোনকাল কৰিব দিছে। টেক্সিখন আহি কিনে ৰৈ আছে। গতিকে এইটো কি টেন্স হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে কি কৈছিলোঁ? কণ্টিনিউৱাছ মানে হৈছে ভাৰ্বৰ লগত ING আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে কি হয়? এম ইজ আৰ আৰু ভাৰ্বৰ লগত ING। এম ইজ আৰ মানে কি? গোটেইকেইটা একেলগে নহয়, হয় এম হ'ব নতুবা ইজ হ'ব নতুবা আৰ হ'ব। এম হয় অনলি আইৰ লগত, আই একদম এইটো কি কৰি থৈ দিছে? কেপচাৰ কৰি থৈ দিছে। আইৰ বাহিৰে বেলেগক নিদিয়ে এইটো। ইজ হয় ছিংগুলাৰৰ লগত আৰু আৰ হয় প্লুৰেলৰ লগত। এতিয়া আমি চাম কুৱেশ্যনটোত কি আছে? হাৰি আপ দ্য টেক্সি। দ্য টেক্সিখনৰ কথা কৈছে। টেক্সিৰ কথা কোৱাৰ কাৰণে কি হ'ব ইয়াতে? ছিংগুলাৰ ইজ। দ্য টেক্সি ইজ কি হ'ব? ৱেইটিং। হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং। এইটো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। ইয়াৰে আমি হিণ্টছ কোনটো আছে চাম। ইয়াৰে হিণ্টছটো মনত ৰাখিবা আনটিল। যদি এইকেইটা লিখি থ'ব বিচাৰা তেনেহ'লে কপি উলিয়াই লিখি থ'বা যাতে এক্সামৰ আগে আগে ৰিভাইজ কৰিলে তোমালোকৰ সহজ হৈ পৰে। এইটো আছে উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। আমাক উলিয়াব দিছে ভাৰ্ব, কামটো কি হয়। গতিকে এতিয়া আনটিল আছে। আনটিলৰ থাকিলে আমি চাম এটা ভাৰ্ব কি আছে। কোনটো ভাৰ্ব? এই আগত থকা ভাৰ্বটো কি আছে? শ্বেল ৱেইট। শ্বেল কেতিয়া ইউজ কৰা হয়? শ্বেল ইউজ কৰা হয় ফিউচাৰ টেন্সত। আৰু কোনটো ইউজ কৰা হয়? উইল ইউজ কৰা হয়। শ্বেল ইউজ কৰা হয় ফাৰ্ষ্ট পাৰ্চনটোৰ লগত। ফাৰ্ষ্ট পাৰ্চন মানে হৈছে আই এণ্ড উই। বাকীকেইটাৰ লগত ইউজ কৰা হয় উইল। গতিকে ইয়াতে উইৰ পিছত আছে উই শ্বেল ৱেইট, ফিউচাৰত আছে। গতিকে এটা ভাৰ্ব যদি ফিউচাৰত থাকে তেনেহ'লে নেক্সট ভাৰ্বটো হ'ব চিম্পল প্ৰেজেণ্ট টেন্সত। চিম্পল প্ৰেজেণ্ট টেন্স হ'লে কি হ'ব? হি চিম্পল প্ৰেজেণ্ট হ'লে ভাৰ্বটো এজ ইট ইজ হয়। কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰ আছে নে চাম তাৰে আগৰটো। হি আছে, হিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ। হি, চি, ইট প্লাছ ছিংগুলাৰ নাউন বুজালে এইবিলাক হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু ছিংগুলাৰ নাম্বাৰ বুজালে কি হয়? যিটো মেইন ভাৰ্ব আছে, মেইন ভাৰ্বৰ শেষত এছ আৰু কেতিয়াবা ES আমি এড কৰিব লাগে। তেনেহ'লে ইয়াৰে কাৰেক্ট আনচাৰ কি হ'ব? উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কামছ বেক। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কি আছে? হুৱেন হি কেম, ইট বি আছে, বি ভাৰ্ব, অল ভাৰ্ব। এতিয়া চাম এইটো হিণ্টছ কি আছে? হুৱেন আছে। আমি লাষ্ট ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যেতিয়া হুৱেন বা হুৱেল থাকে তেতিয়া কি হয়? যিটো ভাৰ্ব আছে সেই ভাৰ্বটো এটা ভাৰ্ব দিয়া থাকিব পাষ্ট টেন্স আৰু নেক্সট ভাৰ্বটো উলিয়াব লাগিব। দিয়া থকা ভাৰ্বটো পাষ্ট টেন্স থাকিলে উলিয়াব দিয়া ভাৰ্বটো আছিল পাষ্ট কণ্টিনিউৱাছ। গতিকে ইয়াতে পাষ্ট কণ্টিনিউৱাছ হ'লে কি হ'ব? ইট বি ভাৰ্বৰ লগত কণ্টিনিউৱাছ দিলে কি হ'ব? BING আৰু তাৰ আগত আমি ৱাজ লগাব লাগিব। কিন্তু এই ভাৰ্বটো বি ভাৰ্ব থকাৰ কাৰণে সেই ৰুলটো ফ'ল' নকৰে। ফ'ল' নকৰি কিনে কি হ'ব? অনলি এইটো চিম্পল পাষ্ট টেন্সত হ'ব। বুজি পালা? এইটো হ'ল ইয়াৰে এক্সেপশ্যনেল। সেইকাৰণে এইটো এক্সেপশ্যনেলবিলাক আমি সদায় মনত ৰাখিব লাগিব। লাষ্ট ভিডিঅ'টোত যেনেকৈ ন' ভাৰ্ব থাকিলে আছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, সেইটো কি কৰা নাছিল? ফ'ল' কৰা নাছিল। বি ভাৰ্ব থাকিলে আছিল। ঠিক তেনেকৈ ইয়াতেও বি ভাৰ্ব থকাৰ কাৰণে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স ফ'ল' নকৰে। নকৰি কিনে কি হ'ব? অনলি পাষ্ট টেন্স হ'ব। অনলি পাষ্ট টেন্স হ'লে কি হ'ব? হুৱেন হি কেম ইট ৱাজ অল অভাৰ। এইটো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। ক্লিয়াৰ? বুজি পাইছা? অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য মেচ ষ্টাৰ্ট বিফ'ৰ উই ৰিচ দ্য ফিল্ড। ইয়াতে আমাৰ হিণ্টছ কোনটো আছে?
হিন্স হৈছে ইয়াৰে বিফৰ অৰ আফটাৰ এই দুটাৰ যদি আমি এটা কুৱেশ্যনত পাওঁ তেনেহ'লে আমি যিটো ভাৰ্ব দিয়া আছে কুৱেশ্যনত সেই ভাৰ্বটো চাম। ইয়াতে কোনটো দিয়া আছে ৰিচড ইডি আছে মানে পাষ্ট টেন্স। যদি দিয়া থকা ভাৰ্বটো পাষ্ট টেন্স হয় তেনেহ'লে আমাক যিটো উলিয়াব দিছে সেইটো ভাৰ্ব হ'ব পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্ট মানে কি আছিল পাৰফেক্ট মানে আছিল সদায় হেভ ভাৰ্ব পাষ্ট পাৰফেক্ট মানে হেভ ভাৰ্বৰ পাষ্ট টেন্স হেড তাৰপিছত দিব লাগিব V3 অ'কে এইটো এটা চিম্পল ট্ৰিক। পাৰফেক্ট মানে হেভ ভাৰ্ব মনত ৰাখিলে হ'ল প্ৰেজেণ্ট পাৰফেক্ট হ'লে হেভ ভাৰ্বৰ প্ৰেজেণ্ট টেন্স পাষ্ট পাৰফেক্ট হ'লে হেভ ভাৰ্বৰ পাষ্ট টেন্স। গতিকে ইয়াতে যিহেতু পাষ্ট পাৰফেক্ট বুলি কৈছোঁ হেভ ভাৰ্বৰ পাষ্ট টেন্স হৈছে হেড আৰু তাৰপিছত কি লাগিব যিটো আমাক এক্সামত মেইন ভাৰ্ব দিয়া থাকিব তাৰ V3 মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি লিখিব লাগিব। দ্য মেথছৰ পিছত কি হ'ব হেড দ্য মেথছ হেড আৰু V3 কি হ'ব ষ্টাৰ্টৰ পিছত আমি কি লগাই দিব লাগিব ইডি লগাই দিব লাগিব পাষ্ট পাৰ্টিচিপল। দ্য মেথছ হেড ষ্টাৰ্টেড বিফৰ উই ৰিচ দ্য ফিল্ড অ'কে। নেক্সট কুৱেশ্যনটো লাগিছোঁ ইট ইজ টাইম উই ৰিটাৰ্ণ হোম। এইটো ইটছ টাইম থকা বা ইট ইজ টাইম থকা আমি চেম কুৱেশ্যন আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। গতিকে ইট ইজ টাইম বা ইটছ টাইম থাকিলে কি হয় যিটো ভাৰ্ব আছে ভাৰ্বটোৰ চিম্পল পাষ্ট টেন্সটো আমি বহুৱাই দিলে কাৰেক্ট আনচাৰ হৈ যাব। গতিকে ইয়াৰে চিম্পল পাষ্ট টেন্স কি হ'ব যিটো ভাৰ্ব আছে ভাৰ্বৰ পিছত অনলি ইডি লগাই দিলে হ'ল ৰিটাৰ্ণড। ইট ইজ টাইম বা ইটছ টাইম উই ৰিটাৰ্ণড হোম বুজি পাইছা অ'কে। নেক্সট কুৱেশ্যনটো লাগিছোঁ হি ৱাক এক্ৰছ দ্য ৰোড হুৱেন এ স্কুটাৰ হিট হিম। ইয়াৰে হিন্স কোনটো আছে হুৱেন অৰ হোৱাইল এই দুটাৰ যদি এটা থাকে তেনেহ'লে আমি দিয়া থকা ভাৰ্বটো চাম কি আছে হিটটো হৈছে পাষ্ট টেন্স। তেনেহ'লে ইয়াতে কি হ'ব হিটৰ পাষ্ট টেন্স মানে হিটৰ তিনিটা ফৰ্ম একে থাকে কিন্তু ইয়াতে আমি পাষ্ট টেন্স বুলি ধৰি ল'ব কিয় লাগিব কাৰণ এইটো পাষ্ট টেন্সৰ কথা কৈছে। হি ৱাক এক্ৰছ দ্য ৰোড গতিকে হিৰ লগত কি হ'ব যেতিয়া হুৱেন বা হোৱাইল থাকে তেতিয়া হয় পাষ্ট কণ্টিনিউৱাছ মানে কি আছিল কণ্টিনিউৱাছ মানে হ'ল ভাৰ্বৰ লগত ING পাষ্ট কণ্টিনিউৱাছ মানে ইয়াতে বি ভাৰ্বৰ পাষ্ট টেন্স ৱাজ অৰ ৱেৰ বুজি পাইছা। গতিকে ইয়াতে কি হ'ব বি ভাৰ্ব এটা লাগিব হিৰ পিছত কি হ'ব ৱাজ কাৰণ হিটো ছিংগুলাৰ হিৰ লগত হ'ব ৱাজ হি ৱাজ তাৰপিছত মেইন ভাৰ্বৰ লগত ING লগাই দিলে হ'ল চিম্পল WALKING ৱাকিং। এইটো কিন্তু এলটো চাউণ্ড নকৰে দে ৱাকিং বুলি নক'বা ৱাক এইটো চাউণ্ড কৰে ৱাকিং বুলি নকয়। হি ৱাজ ৱাকিং এক্ৰছ দ্য ৰোড হুৱেন এ স্কুটাৰ হিট হিম এইটো হৈছে ইয়াৰে কাৰেক্ট আনচাৰ। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ কি আছে দ্য নিউ টিচাৰ ব্ৰেকেটত ভাৰ্ব আছে আমাক টিচাৰ্ছ ফৰ 6 months ফৰ আছে এইটো হিন্স হৈছে ফৰৰ পিছত পাৰ্টিকুলাৰ টাইম আছে নে চাম আছে নিশ্চয় 6 months। গতিকে চিন্স মনত ৰাখিবা চিন্স বা ফৰৰ পিছত যদি এটা পাৰ্টিকুলাৰ টাইম থাকে তেনেহ'লে এইটো আমি কোনটোত লিখিব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে কি হয় পাৰফেক্ট মানে হেভ ভাৰ্ব আমি গম পালোঁ কণ্টিনিউৱাছ মানে ভাৰ্বৰ লগত ING সেইটো আমি জানিলোঁ। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে বুজাব হেভ বিন ভাৰ্ব প্লাছ ING অৰ হেজ বিন ভাৰ্ব প্লাছ ING অ'কে। গতিকে ইয়াৰে টিটছ আছে টিটছৰ লগত ING হ'ব বুলি আমি গম পালোঁ তাৰ আগত কি হ'ব হেভ বিন অৰ হেজ বিন দুটাৰ কোনটো হ'ব আমি কেনেকৈ গম পাম হেভ বিন হ'ব যদিহে ছাবজেক্টটো প্লুৰেলত আছে হেজ বিন হ'ব যদিহে ছাবজেক্টটো ছিংগুলাৰত আছে। এতিয়া আমি চাম প্লুৰেলত নে ছিংগুলাৰত আছে। নিউ টিচাৰৰ কথা কৈছে গতিকে এজন টিচাৰৰ কথা কৈছে পাৰ্টিকুলাৰ গতিকে এইটো ছিংগুলাৰত আছে ছিংগুলাৰ হ'লে কি হ'ব হেজ বিন হ'ব দ্য নিউ টিচাৰ হেজ বিন কি হ'ব টিচিং একো নাই ভাৰ্বৰ পিছত কেৱল INGটো লগাই দিলে হ'ল টিচিং বাকীখিনি লগাই দিব লাগিব দ্য নিউ টিচাৰ টিচিং আছ ফৰ 6 months সেইখিনি লগাই দিব লাগিব। আমাৰ কাম হৈছে মেইন ভাৰ্বৰ যিটো ভাৰ্ব উলিয়াব দিছে সেইখিনি জেগাত কি হ'ব সেইটো বহাব লাগিব তাৰ আগৰখিনি যি আছে এজ ইট ইজ লিখিব লাগিব পিছৰখিনি যি আছে এজ ইট ইজ লিখিব লাগিব বুজি পালা ক্লিয়াৰ অ'কে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো কি আছে আই গ' দেয়াৰ বিফৰ চি ৱেণ্ট ইয়াতে আছে বিফৰ এইটো হৈছে ইয়াৰে হিন্স কি হয় বিফৰ অৰ আফটাৰ এই দুটাৰ যদি এটা থাকে তেনেহ'লে আমি তাৰ দিয়া থকা ভাৰ্বটো চাম আৰু উলিয়াব দিয়া ভাৰ্বটো চাম উলিয়াব দিয়া ভাৰ্বটোতো আমি জানিলে গ' আছে এতিয়া দিয়া থকা ভাৰ্ব কোনটো আছে গিভেন ভাৰ্ব আছে আমাক ইয়াতে ৱেণ্টটো কি টেন্স পাষ্ট টেন্স গতিকে বিফৰ অৰ আফটাৰৰ
কুৱেশ্যনত যদি আমি দিয়া থকা ভাৰ্বটো পাষ্ট টেন্সত পাওঁ তেনেহ'লে মেইন ভাৰ্বটো কি হয় পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্ট মানে কি? পাৰফেক্ট মানে আমি জানো হেভ ভাৰ্ব পাষ্ট মানে কি? হেভ ভাৰ্বৰ পাষ্ট টেন্স হেড। তাৰপিছত কি লাগিব আমাক V3 লাগিব। গতিকে ইয়াতে কি হ'ব মেইন আনচাৰ আইৰ লগত হেভ ভাৰ্বৰ পাষ্ট টেন্স মানে হেড, পাষ্ট পাৰফেক্ট মানে হেড আহিব। আই হেড V3 হ'লে কি হ'ব গো ভাৰ্বৰ গন, গো ৱেন গন। আই হেড গন দেয়াৰ বিফৰ চি ৱেণ্ট, সেইটো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। বুজি পাইছা? অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইফ আই বি ভাৰ্ব আছে, ইফ আই বি ইউ আই শুড নট একচেপ্ট ডেট। গতিকে ইয়াৰে আমি হিন্টছ কি পাম? হিন্টছ হিচাপত আমি ইয়াতে চাব লাগিব ফাৰ্ষ্টৰখিনি ইফ আই বি ইউ। যেতিয়া কুৱেশ্যন এটাত ইফ আই বি ভাৰ্ব দি কিনে ইউ দিয়ে বা ইফ আই বি ভাৰ্ব দি কিনে বেলেগ এটা কি দিব পাৰে প্ৰনাউন দিব পাৰে বা থিংছ এটা দিব পাৰে, বস্তু এটা দিব পাৰে, তেনেহ'লে আমি কি হ'ব সেইটো হ'ব বি ভাৰ্বৰ অনলি ৱেৰ হ'ব। তেনেকৈ মনত ৰাখিব লাগিব। ইফ আই ৱেৰ এ বাৰ্ড, যদি মই এটা চৰাই হ'লোহেঁতেন, এইটো এটা কি কৰিছে ইমাজিন কৰিছে, কল্পনা কৰিছে। গতিকে তেনেকুৱা ইমাজিন কৰা বা কল্পনা কৰা চেণ্টেন্সত কাৰেক্ট টেন্সৰ ক্ষেত্ৰত কি হ'ব আইৰ লগত বি ভাৰ্বৰ অনলি ৱেৰ হ'ব। যদিও ৱেৰটো প্লুৰেলৰ লগত ইউজ কৰা হয় কিন্তু এইটো এক্সেপশ্যনেল হিচাপত কাৰেক্ট টেন্সৰ কাৰণে আইৰ লগত হ'ব এইটো ৱেৰ। কিহৰ কাৰণে? কাৰণ এইটো এটা ইমাজিনেটিভ এটা চেণ্টেন্স বুজাইছে বা মিনিং কৰিছে বা কল্পনা কৰা এটা অৰ্থ বুজাইছে। ইফ আই ৱেৰ ইউ আই শুড নট একচেপ্ট ডেট, তাৰমানে বুজাইছে যে যদি মই তুমি হ'লোহেঁতেন তেনেহ'লে মই এইটো কেতিয়াও গ্ৰহণ নকৰিলোহেঁতেন বা গ্ৰহণ কৰাটো উচিত বুলি নাভাবিলোহেঁতেন, তেনেকুৱা এটা মিনিং কৰিছে। মইতো তুমি হ'ব নোৱাৰোঁ, গতিকে এইটো কল্পনা কৰিছে, সেইকাৰণে ইয়াৰে লগত বি ভাৰ্বৰ ৱেৰ হৈছে যদিও আই আছিল। বুজি পাইছা? এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো কি আছে? ফাদাৰ ইজ নট এট হোম হি গ' আউট। আমাক ভাৰ্ব আছে গ'। গতিকে চাম ইয়াতে দুটা পাৰ্ট আছে, কমা এটা দি কিনে এটা পাৰ্ট আছে ফাদাৰ ইজ নট এট হোম। এইটো কি টেন্সত আছে? ইজ আছে। ইজ মানে প্ৰেজেণ্ট টেন্স। এটা পাৰ্ট যদি প্ৰেজেণ্ট টেন্স থাকে তেনেহ'লে নেক্সট পাৰ্টটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট মানে কি আছিল? পাৰফেক্ট মানে হৈছে হেভ ভাৰ্ব। এতিয়া হেভ ভাৰ্বৰ কোনটো ইউজ হ'ব? প্ৰেজেণ্ট ফৰ্ম। গতিকে হেভ অৰ হেজ এই দুটা লাগিব আৰু তাৰ লগত কি লাগিব V3। ইয়াৰে হিৰ লগত কোনটো হ'ব? হিটো হৈছে এটা ছিংগুলাৰ ফৰ্ম, গতিকে ছিংগুলাৰৰ লগত কি হয় হেজ, হিৰ লগত হ'ব ইয়াতে হেজ, হি হেজ। V3 হয় হেভ ভাৰ্বৰ লগত সদায়। পাৰফেক্ট মানে মনত ৰাখিলে হ'ল মেইন ভাৰ্বৰ V3 লাগিবই, সি লাগে প্ৰেজেণ্ট পাৰফেক্টেই হওক পাষ্ট পাৰফেক্টেই হওক। গ' ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কি হয়? গান হয়। গতিকে ইয়াৰে আনচাৰ হ'ব ফাদাৰ ইজ নট এট হোম হি হেজ গান আউট। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জন ৰাইট এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ। জনে মেইন ভাৰ্ব আছে, উলিয়াব দিয়া ভাৰ্ব আছে আমাক ৰাইট। এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ মানে হৈছে কেইবাটাও শ্বৰ্ট ষ্টৰিজ মানে চুটি গল্প লিখিছে। জনে যিহেতু শ্বৰ্ট ষ্টৰিজ কেইটামান লিখি শেষ কৰিছে গতিকে এইটো কামটো শেষ হোৱা বেছি সময় হোৱা নাই বা বেছি টাইম হোৱা নাই। যেতিয়া কাম এটা কৰা বেছি টাইম নহয় বা হোৱা নাই তেনেহ'লে সেইটো হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ইয়াৰে মেইন আনচাৰ হ'ব জন হেজ ৰিটেন এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ। নেক্সট আহিল দ্য বয়জ প্লে ইন দ্য গাৰ্ডেন হুৱেন দ্য ট্ৰী ফেল ডাউন। হিন্টছ কোনটো হয়? হুৱেন আৰু হোৱাইল এই দুটা থাকিলে আমি চাব লাগিব দিয়া থকা ভাৰ্বটো কিহত আছে? গিভেন ভাৰ্ব আছে ফেল। ফেল মানে কি? পাষ্ট টেন্স। গতিকে ফেলটো যদি পাষ্ট টেন্সত আছে তেনেহ'লে প্লে ভাৰ্বটো উলিয়াব দিছে। এটা ভাৰ্ব যদি পাষ্ট টেন্স থাকে নেক্সট ভাৰ্বটো কি হয় পাষ্ট কণ্টিনিউৱাছ। কণ্টিনিউৱাছ মানে কি হয়? ভাৰ্বৰ লগত ING। আৰু যদি এটা ভাৰ্ব প্ৰেজেণ্ট টেন্স থাকিল হয় তেনেহ'লে এইটো যদি প্ৰেজেণ্ট থাকিল হয় এইটো কি হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ল হয়। এতিয়া পাষ্ট কণ্টিনিউৱাছ হ'লে কি হ'ব? দ্য বয়জ বি ভাৰ্বৰ কি হ'ব ইয়াতে পাষ্ট টেন্স ৱেৰ হ'ব, কাৰণ বয়জ আছে। বয়জ মানে কি? প্লুৰেল ফৰ্ম, বহুতকেইটা ল'ৰাৰ কথা কৈছে, সেইকাৰণে ইয়াতে কি হৈছে দ্য বয়জ ৱেৰ মেইন ভাৰ্বৰ লগত ING। এইটোতো ইজি হয়, প্লে ভাৰ্বৰ লগত ING লগাই দিলে হ'ল। দ্য বয়জ ৱেৰ প্লেয়িং, বাকীখিনি দিব নালাগে নেকি? লাগিব। বাকীখিনি যি আছে এজ ইট ইজ বহুৱাই দিম। ইন দ্য গাৰ্ডেন হুৱেন দ্য ট্ৰী ফেল ডাউন। গতিকে কুৱেশ্যনত আমাৰ কৰিব লগা কাম হৈছে মেইন ভাৰ্বৰ জেগাত কি হয় সেইটো বহুৱাব লাগে। বাকী আগৰ ফালে কি আছে আৰু পিছৰ ফালে কি আছে এইখিনিতো কুৱেশ্যনৰ পেপাৰখনত থাকিবই, গতিকে তাৰ পৰা এজ ইট ইজ চাই বহুৱাই দিলে হয়। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো কি আছে? আই উইচ
I be a king? অলপ আগতে আলোচনা কৰা এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন একে। I wish যে মই ইচ্ছা কৰোঁ বা মই যদি অমুক হ'লোহেঁতেন, এটা কি কৰিছে, উইচ কৰিছে, ইচ্ছা কৰিছে, কল্পনা কৰিছে, কি হ'লোহেঁতেন, ৰজা। মই যদি এজন ৰজা হ'লোহেঁতেন কি কৰিলে হয় তোমালোকে, তুমি যদি ৰজা হ'লা হয়? গতিকে ইয়াতে কি হ'ব, I wish I were a king। যিহেতু এইটো কল্পনা কৰা বুজাইছে, ইমাজিন কৰা বুজাইছে, সেইকাৰণে বি ভাৰ্বৰ লগত কি হ'ব, বি ভাৰ্ব থাকিলেও আইৰ লগত হ'ব ৱেৰ। বুজি পাইছা? এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে প্লিজ ৰিং মি আপ এজ চুন এজ হি, আমাক উলিয়াব দিছে কাম। এতিয়া চাম এজ চুন এজ আছে, এজ চুন এজ থকাৰ পিছত এটা ভাৰ্ব আছে প্ৰেজেণ্ট টেন্স, গতিকে নেক্সট ভাৰ্বটো কি হ'ব, চিম্পল প্ৰেজেণ্ট টেন্সত হ'ব। চিম্পল প্ৰেজেণ্ট টেন্স মানে কি হ'ব, কামটো কাম হিচাপেই হ'ব, কেৱল তাৰে আগৰ ছাবজেক্টটো চাম হি আছে, যদিহে তাৰ আগৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে যিটো ভাৰ্ব আছে ভাৰ্বৰ লগত সদায় কি লাগিব, এটা এছ লাগিব। গতিকে এইটো হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়নে নহয়, অবভিয়াছলি হয়। হি চি ইট বা নাউনবিলাক ছিংগুলাৰ নাউনবিলাক সেইবিলাক হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে ইয়াতে আনচাৰ হ'ব প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ, COMES কামছ। ইয়াতে আমাৰ এইটো কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আছে লুক দেয়াৰ গ' দ্য বাছ। গতিকে এইটো এটা চিম্পল টেন্সত বুজাইছে যে চোৱা বাছখন তালৈকে গৈছে, গতিকে এইটো কি হ'ব, লুক দেয়াৰ গ'জ দ্য বাছ, বা বাছখন তালৈকে যায় তেনেকুৱা অৰ্থত প্ৰকাশ কৰিছে। গতিকে এইটো ৰেগুলাৰ মিনিং কৰা বুজাব পাৰে, গতিকে এইটো ৰেগুলাৰ বুজালে বা সদায় বুজোৱা কামবিলাক কি হয়, চিম্পল প্ৰেজেণ্ট টেন্স হয়। সেইকাৰণে ইয়াতে কি বুজাইছে যে লুক দেয়াৰ গ'জ দ্য বাছ। গতিকে ইয়াতে এই কুৱেশ্যনটো আমি কমপ্লিট কৰি লওঁ। এইখিনিতে আমি ভইচ চেঞ্জৰ ছেকেণ্ড পাৰ্টটো কমপ্লিট হ'ল, আৰু যিখিনি আমি ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টত আলোচনা কৰিলোঁ তাৰ পৰা HSLC ফাইনেলত অহাৰ খুবেই সম্ভাৱনা আছে। যদি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নতুন নতুন কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে সেই বিষয়ে কমেণ্ট কৰি জনাবা। তেনেহ'লে নেক্সট পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইয়াতে আজি সামৰিছোঁ। থেংক ইউ।